পিয়ৰ টচৰ যোৰা হয় ব্ৰকেট ডিজাইনত বহুতেই বেছি ধুনীয়া হয় যোৰা ইউনিক ডিজাইন যোৰা হয় এনেকুৱাকৈ থাকিব যোৰাটো চাব আঁচলটোত কপাৰ গুণা ৱৰ্ক থাকিব এনেকুৱাকৈ বক্স ডিজাইনত এইখিনি এনেকুৱাকৈ গছ বুটা থাকিব সাইড পটিকেটা চাব এনেকুৱাকৈ ডাঙৰ ডাঙৰকৈ দিয়া হৈছে খুবেই গৰ্জিয়াছ হয় যোৰাটো মেখেলাখন হেভিকৈ দিয়া হৈছে এখন মেখেলা এনেকুৱাকৈ থাকিব ব্লাউজ পিচটো বহুত বেছি ধুনীয়া চাব এনেকুৱাকৈ ব্লাউজ পিচটো সিম্পল স্লিভছত এনেকুৱাকৈ বুটা ৱৰ্ক থাকিব পিয়ৰ টচৰ যোৰা হয় আঁচলটোত চাবখিনি কেচ বচা আছে মাৰুন কালাৰত ডিজাইনটো বিৰাটেই ধুনীয়া গোটেই চাদৰখনতে এনেকুৱাকৈ মাল্টি কালাৰ সৰু সৰুকৈ বুটা বচা থাকিব গ্ৰীণ পিংক ব্লু আৰু মাৰুন কালাৰত এখন মেখেলাখন ইয়াৰে সাইড পটিকেটা এইকেইটা এনেকুৱাকৈ থাকিব খুবেই ধুনীয়া হয় এইটো ব্লাউজ পিচটো এনেকুৱাকৈ থাকিব পিয়ৰ টচৰ যোৰা হয় চাদৰখন চাব এনেকুৱা এখন চাদৰখন আঁচলটো এনেকুৱা থাকিব কফি কালাৰ পিংক কালাৰ আৰু ব্লু কালাৰ আৰু গ্ৰীণ কালাৰত এনেকুৱা মিনা থাকিব কফি কালাৰত বুটা বচা মিনাখিনি চাব বিৰাট ধুনীয়া গোটেই চাদৰখনতে গ্ৰীণ পিংক আৰু কফি কালাৰত বুটা বচা থাকিব এইকেইটা সাইড পটিকেইটা অনলি কফি কালাৰখিনি এনেকুৱাকৈ ৱৰ্ক থাকিব ইয়াতে ব্লাউজ পিচটো দিয়া হৈছে সাইড পটিটো এটা প্লেন থাকিব সাইড পটি এনেকুৱাকৈ এটা থাকিব স্লিভছত এখন মেখেলাখন তলৰ ভাগটো আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব পিয়ৰ টচৰ যোৰা হয় খুব ধুনীয়া হয় যোৰাটো চাব এয়া আঁচলটো চাব এনেকুৱা ৰেড ব্লেক মিনা দিয়া হৈছে গছ বুটা মাজৰ এইখিনি এনেকুৱা থাকিব আঁচলটো তেনেকুৱা তিনি লাইনকৈ এনেকুৱা গছ বুটা থাকিব ডাঙৰ ডাঙৰকৈ আৰু গোটেই চাদৰখনতে এনেকুৱা সৰু সৰুকৈ থাকিব এইকেইটা চাইড পটি থাকিব এনেকুৱাকৈ খুব ধুনীয়া হয় হাতেৰে বচা বুটা হয় এখন মেখেলা চাব এখন মেখেলাখন ব্লাউজ পিচটো সিম্পল হ'ব স্লিভছত এইখিনি ৱৰ্ক থাকিব পিয়ৰ টচৰ যোৰা হয় চাব ব্লেক ফুটা ৱৰ্ক থাকিব এইখিনি আঁচলটোত এনেকুৱাকৈ বক্স ডিজাইন থাকিব বেক চাইডটো চাব বহুত ধুনীয়া হয় ফিনিচিংটো এনেকুৱাকৈ ডাঙৰ ডাঙৰ বুটা তিনি লাইন থাকিব গোটেই চাদৰখনৰ গাটোতে এনেকুৱা সৰু সৰু বুটা বচা থাকিব এইখন মেখেলা তলৰ ভাগটো মেখেলাখনৰ চাব তলৰ আঁঠুৰখিনিলৈকে তিনি লাইনকৈ ওপৰত চব বুটা বচা থাকিব এইকেইটা সাইড পটিকেইটা ব্লাউজ পিচটো সিম্পল হ'ব স্লিভছত এনেকুৱা এটা পটি থাকিব টচৰ যোৰা সিম্পল আৰু গৰ্জিয়াছ হ'ব এনেকুৱাকৈ গোটেই চাদৰখন এনেকুৱাকৈ প্লেইন থাকিব সাইড আঁচলটোত এনেকুৱাকৈ ৱৰ্ক থাকিব চাওক এইখিনি কেচ বচা থাকিব ব্লেক আৰু ৰেড মিনা থাকিব সাইড পটিকেইটা এইকেইটা থাকিব চাওক বহুত বেছি মৰম লগা হয় যোৰাটো পিয়ৰ ধেমাজিত পোৱা হয় এখন মেখেলা তলৰ ভাগটো এনেকুৱাকৈ থাকিব এখন এইটো ব্লাউজ পিচ স্লিভছত এইখিনি ৱৰ্ক থাকিব পিয়ৰ টচৰ যোৰা হয় এয়া চাব আঁচলটো চাব এনেকুৱা ব্লেক আৰু ৰেড মিনা কৰা থাকিব গোটেই চাদৰখনতেই এনেকুৱাকৈ ষ্টাৰ ডিজাইনত সৰু সৰু বুটা থাকিব ব্লেক আৰু ৰেড কালাৰ বুটাত এইটো ব্লাউজ পিচটো হ'ব এনেকুৱাকৈ থাকিব ধুনীয়া হয় এখন মেখেলা এনেকুৱাকৈ থাকিব ইয়াৰে সাইড পটিকেইটা এইকেইটা থাকিব এইযোৰ চব পিয়ৰ টচৰ ডিজাইনাৰ যোৰা হয় গোটেই চাদৰ মানে কাপোৰযোৰতে মিচিং পটি থাকিব মিচিং ডিজাইনৰ পিয়ৰ পদ্মিনী ৱৰ্কত এইবোৰ ডিজাইন থাকিব এনেকুৱাকৈ পটি আঁচলটোত আৰু চাদৰখনৰ মাজ ভাগটোত এয়া চব হেণ্ড এম্ব্ৰইডাৰী ৱৰ্ক হয় মিচিং ডিজাইনত এনেকুৱাকৈ চব ডিজাইনবোৰ বহুত বেছি ধুনীয়া সাইড পটিকেইটাও এনেকুৱাকৈ থাকিব মিচিং ডিজাইনতে এয়া ৱৰ্কবোৰ পিয়ৰ ধুনীয়া হ'ব মিচিং ডিজাইনৰ পিয়ৰ পদ্মিনী তেনেকুৱা ৱৰ্কবোৰ আৰু এয়া মেখেলাখন
মেখেলাখনৰ এয়া তলৰ ভাগটো এইখিনি পটি মিচিং ডিজাইনৰ পটি আৰু এইখিনি হেণ্ড এম্ব্ৰইডাৰীড ডিজাইন হয় এনেকুৱাকৈ থাকিব তাৰপিছত ব্লাউজ পিচটো এইটো ব্লাউজ পিচ স্লিভছটোত এইটো এনেকুৱাকৈ পটি থাকিব